তো স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভ্লগলৈ। বাকী আজি হৈছে 18 অক্টোবৰ, মানে আজি আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, উজনিৰ পৰা নামনিলৈ সলনি সৃষ্টি কৰা সকলোৰে মুখে মুখে বহু প্ৰত্যাশিত ছবি জয় হনুমানৰ শুভ মুক্তি আজি। তো ভাবিছোঁ আজি চাব যাম, এনেতো নাযাওঁ বাৰু, গাঁও চাওঁ দুই কিনে বিন্দাছ কাপোৰ চাপোৰ পিন্ধি কিনে ৰেডি হওঁ। বাকী আমি আজি লগৰকেইটাক মানে একদমেই ফোন নম্বৰ, কাৰণ ইহঁতে মানে 10 মিনিট বুলি ক'লে 1 ঘণ্টা লাগাবই। তো তাতকৈ সিহঁতক ৰখি থকাতকৈ নিজে যাম, এনেও তাতে মই লগ পাম। আমি দুটাই নাযায়, মোৰ মানে ভাল লগ দুটাই, দুটাই নাযায়। অসমীয়া চিনিব এটা মানে ইমান এটা ইণ্টাৰেষ্ট নাই সিহঁতৰ। বাকী ভাগি যাম বুলি ভাবিছোঁ, কাপোৰ চাপোৰ পিন্ধি ৰেডি হওঁ। মানে দেৰি কৰবাৰ মানে এইটো প্ৰশ্নই নাই, কাৰণ এটা চিনেমা মিছ কৰিবৰ ইচ্ছা নাই। বা কেনেকুৱা টুইষ্ট আছে চাব লাগিব। বাকী আপোনালোকে আহি যাওক, ওচৰত যি আপোনালোকৰ চিনেমা ঘৰ আছে বিন্দাছ আহক। কি আছে 100 টকা 3 ঘণ্টা চিনেমা চাবলৈ কিবা লাগে নেকি? আৰু চাই লওক, একশ্যনবিলাক চাব লাগিব বিন্দাছ। ঘৰত আহি কিনে আমাৰ সৰু ছোৱালীকেইটাৰ লগত পাঞ্চিং কৰিব লাগিব বাৰু। বাকী বলক হাঁচত দি কিনে ৰেডি হওঁ, চাই থাকক। মই কাপোৰ চাপোৰ পিন্ধি কিনে বিন্দাছ ৰেডি। এতিয়া বৰ্তমান মোৰ হাতত এতিয়া 20 মিনিট আছে। 20 মিনিটত যদি মই যাই নাপাওঁ বহুত মানে কিবা এটা মানে মিছ কৰি দিম, আৰু সঁচাকৈ বহুত দুখ লাগিব। বৰ্তমান যাই আছোঁ, টিকট চিকট কাটব দিছোঁ মই লগৰকেইটা। মই এতিয়া যাই পাম দিয়কচোন। যদি বাই মিষ্টেক বিজয়নগৰ চকত যদি যাম নালাগে, মইতো ভালকৈ যাই পাম। যদি লাগে আৰু উপায় নাই, ইমানখিনি কৰি দিছোঁ দিয়ক। অলপমান যদি হেৰাই যাওঁ অলপ ভাল লাগিব। বাকী যাই আছোঁ দিয়কচোন, ভিডিঅ'ৰ লগত জড়িত থাকক। মানে ময়ো আছোঁ না চিনেমাখনত, অলপমান ভাল লাগে। মই এনেকৈ নাই, জাষ্ট খালি চাইডত আছোঁ এটা মানে ক্ৰাউডৰ মাজত। যদি কেমেৰামেনে যদি মোক চাইছে তো দেন মোক দেখা পাব আপোনালোকে। বাকী মই নিজকে চাব যাই আছোঁ, বৰ্তমান আছোঁ না নাই, তো জড়িত থাকক মোৰ লগত। গাইছ ওলাই আহিছোঁ, ওলাই কিনে আমি বিন্দাছ টিকেট কাটি লৈছোঁ। আজি হলটো গোটেই মানে ফুল হোৱাৰ দৰে হৈছে। এনেকুৱা মানে অসমীয়া চিনেমাৰ প্ৰতি মৰম দেখালে অলপ ভাল লাগে দিয়কচোন। বাকী ভিতৰত যাওঁ, আজি টাইমটো বহুত দেৰি হৈছে। আপোনালোকক কৈছিলোঁ যে হিমাংশুদাৰ যিকোনো চিনেমাই হওক বা যিকোনো ৱেব ছিৰিজে হওক, সঁচাকৈ আপোনালোকে কিবা এটা লৈ যাব আৰু কেতিয়াও নিৰাশ নোহোৱাব। সেইকাৰণে কৈছোঁ যে আপোনালোকৰ ওচৰত যিমানবিলাক চিনেমা হল আছে আহক, পূৰা হাউচফুল কৰি কিনে আপোনালোকে উপভোগ কৰক। আপোনালোকৰ ফেমিলিকো লৈ আহক, কাৰণ অসমীয়াৰ হৈ ইমানবিলাক মানুহে যি এটা মৰম দেখাইছে অসমীয়া মানুহ হিচাপে অসমীয়া চিনেমা লৈ কিনে, সঁচাকৈ এটা শলাগ ল'বলগীয়া কথা। বাকী লাহে লাহে ওলাই দিওঁ, বাহিৰত মানুহখিনি কি কথা কয় আমি জনাই আছোঁ। তো গাইছ মানে চিনেমা চাই হয়তো অলপমান দেৰি হৈ গ'ল, মানে আহোঁতে কেইটামান লগ পালোঁ। লগৰ লগত এনেকৈ অলপ আমাৰ ঘৰৰো কাম আছিল, তো সেইখিনি কৰাতে অলপ দেৰি হৈ গ'ল। বাকী চিনেমাখন চাই সঁচাকৈ বহুত ভাল লাগিছে। আৰু মানে ইমান মানুহ দেখিছোঁ, মানুহৰ মানে অহা যোৱা কৰোঁতে মানে বহুতখিনি লগ পালোঁ ন, তো তাৰ কাৰণে আমি ভিডিঅ' ল'বই নাপালোঁ। বাকী এটা ভাল লাগিছে যে অসমীয়া চিনেমাখনত ইমানখিনি মৰম দিছে মানুহখিনিয়ে। ফাৰ্ষ্ট ডে বুলিয়ে নহওক, যাতে সদায় যেতিয়া এনেকুৱাটো মৰম থাকে, তাৰ কাৰণে আমি আশা কৰিলোঁ। বাকী চিনেমাখন সঁচাকৈ ভাল লাগিছে, হিমাংশু দাই বঢ়িয়া বনাইছে। বাকী তাৰে একশ্যনবিলাক হওক বা গানবিলাক সঁচাকৈ ধুনীয়া। মই এটাই আশা কৰোঁ যাতে আপোনালোকে আহে, চিনেমাখনক অলপ ছাপোৰ্ট কৰে, মৰম দিয়ে, সেইখিনিয়ে। বাকী আজিৰ ভিডিঅ'টো প্ৰায় এইখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাকী গাইজ শেষত জয় হনুমান যাতে সদায় সকলোৱে চায়, তাৰে আশা নাই। বাই বাই।